নমস্কাৰ বন্ধুসকল। মই এজন ড্ৰাইভাৰ হয়। মই গাড়ী চলাওঁ, ডাম্পাৰ চলাওঁ। ঘৰলৈ আহিছিলোঁ আৰু ঘৰত আহি দাদাই ক'লে বোলে স্কুলৰ ভাড়া এটা মাৰি দিয়ে আজি মোৰ গাড়ীখন লৈ। মই আহিলোঁ স্কুলৰ ভাড়া মাৰিবলৈ। তাতে এটা কথা হ'ল, মই মোৰ কাহিনী এটা সুধিবলৈ বিচাৰিছোঁ। ধৰক আপোনালোকে মোৰ কাহিনীটো এনেকুৱা, আপোনালোকে ক'ব যে মই এজন মানুহৰ লগত সৰু গাড়ী চলাই আছিলোঁ। ধৰক তেওঁৰ গুৰিত মই কমচে কম 2 বছৰ চলালোঁ।